মোৰ আগবাঢ়ি দিবলৈ ওলাইছোঁ। আজি আমি তুলিবলৈ ওলাইছোঁ, সেইকাৰণে আমি এতিয়া তুলিবলৈ আৰম্ভ কৰোঁ। আহক আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰিব। এতিয়া মই ফাৰ্ষ্ট তুলিবলৈ গৈ আছোঁ পদুনা। সেয়া চাওক, পদুনা তুলিবলৈ ওলাইছোঁ এতিয়া। পদুনাৰ চাটনি খাই ভাল পাওঁ মই। আপোনালোকেও ভাল পায়নে পদুনা চাটনি? আৰু পদুনা চাটনিত তেতেলী দিলে ভাল লাগে। তাৰপিছত আৰু হেৰি দিব পাৰি, বগৰী দিব পাৰি। বেছি টেঙা হ'লে বেছি ভাল লাগে পদুনা চাটনিকণ খাই। এতিয়া আমাৰ চিঙা হৈ গ'ল পদুনা। এতিয়া আমি ছিঙিম নৰসিংহ। সেইজোপা আমাৰ নৰসিংহজোপা দেখিছেই, সেইজোপা। এতিয়া মই আনিবলৈ আৰম্ভ কৰিম। নৰসিংহ সকলো কাৰণেই ভাল, চুলিৰ কাৰণেও ভাল, চুলিত লগালে। তাৰপিছত নৰসিংহ পাত খাদ্য বস্তুত দিলেও ভাল লাগে খাই। আপোনালোকৰ ঘৰত নৰসিংহ গছ আছেনে বাৰু? এতিয়া মই তুলিবলৈ যাম সৰু বিলাহী। সেইখিনিতে আছে আমাৰ সৰু বিলাহীজোপা, সিদিনা দেখিছিলোঁ মই। এইজোপা চাওক, সৰু বিলাহী দুটামান লাগি আছে। এইকেইটা দেখিছেই, এইকেইটা। ইয়াৰ পৰাও দুটামান লৈ লৈছোঁ। এইজোপা আমাৰ বিলাহীৰ সেইজোপা। এতিয়া মই সৰু চাঙৰি টেঙা তুলিবলৈ আহিছোঁ। আমাৰ টাবটোত ঢেৰ আছে, এয়া দেখিছেই। এইবোৰ চাটনি বনাই খায়ো ভাল লাগে। এতিয়া আহক আমি মানিমুনি তুলিবলৈ যাওঁ। এতিয়া মই ওলাইছোঁ আকৌ যাবলৈ। এয়া গৈ আছোঁ। এইখিনি শাক হৈছেহে মোৰ তোলা, আৰু ঢেৰ লাগিব। 100 এবিধ শাক বহুত আছে। এতিয়া এইটো হৈছে আমাৰ নামঘৰ। ইয়াত ভাওনা হৈছিলে, নৃসিংহ যাত্ৰা। মই ভাও লৈছিলোঁ, দৈত্য শিশু। ইয়াত ৰাসো হৈছিলে যোৱাবাৰ। মই কৃষ্ণ ভাও লৈছিলোঁ দধিমথনৰ। আৰু এইখিনিতে দেখিছিলোঁ মই মানিমুনি। এয়া চাওক মানিমুনিবোৰ, এইবোৰ দেখিছে, এইবোৰ। মানিমুনিৰ চাটনি খাই আপোনালোকে ভাল পায়নে? কমেণ্টত জনাবচোন। মইতো বহুত ভাল পাওঁ খাই। মানিমুনিৰ চাটনিও ভাল লাগে, পদিনা চাটনিও ভাল পাওঁ। এতিয়া আমি আকৌ ঢেকীয়া তুলিব লাগিবগৈ। ঢেকীয়া তোলোঁগৈ। সেইখন হৈছে আমাৰ নামঘৰৰ গুদামঘৰ। সেই তাতে খাদ্য বনায়, খিচিৰি। আৰু এইখিনিতে আছে ঢেকীয়াৰ গছ। সেইকেইজোপা চাওক, ঢেকীয়াৰ গছ। এজোপা তাৰপিছত এইজোপা নামঘৰৰ সিটো পাৰিও মই দেখিছিলোঁ বৰ মানিমুনি। সেয়া তুলুংগে বলক। এতিয়া এইটো পিছভাগ আমাৰ নামঘৰৰ। আৰু সেইখিনিতে দেখিছিলোঁ মাটিখিনিৰ ওচৰত মই মানিমুনি। সেইখিনিতে ক'লে গ'ল গছকেইজোপা।
পাকলৈ গ'লগৈ নোপোৱা হৈ গ'ল নহয় মৰি গ'ল চাগে বুজিছে নাই ইয়াত গছ নাই এইখিনিতে নাই এতিয়া যাওঁ ব'লক আমাৰ বাৰীত চাওঁগৈ কি আছে শাক মই ইমান ভালকৈ নাজানো শাকৰ কথা দুডালমানৰ নাম জানো আৰু পেহীয়ে তেনেকৈ তুলি থাকে যে তেতিয়া দেখোঁ সেই এডালক কয় এইটো এডাল মধুসোলেং ধৰক তেনেকৈয়ে কয় এতিয়া তুলিমগৈ কি আছে এইখিনিতে চিনি পোৱা শাক আছে নেকি মই এইখিনিতে চিনি পোৱা শাক নাই এতিয়া ব'লক আমি যাওঁ সেইখিনিতে বাৰীত চাবলৈ আৰু এই কুকুৰকেইটা চব শুই আছে ৰাস্তাত ভিতৰত সোমালোঁ শুই অঁ এইখিনিতে চাওকচোন ফুলজোপা কিমান ধুনীয়া লাগিছে বগেনভেলিয়া এইজোপা বগেনভেলিয়া অঁ এইজোপা অপৰাজিতা গছ এই গছজোপা বহু গুণৰ অধিকাৰী আৰু ইয়াৰ ফুলটো চাহ বনায়ো খাব পাৰি মই তোলোঁ ৰ'ব এতিয়া মই খাইছিলোঁ চাহ খাই ভালেই লাগে বায়ে বনাইছিলে সেই তাৰপিছত বোলো আকৌ এদিন বনাবচোন তাৰপিছত আকৌ এদিন খালোঁ ভাল লাগিলে খাই আপোনালোকেও এবাৰ খাই চাবচোন ধুনীয়া লাগে খাই অপৰাজিতাৰ পাত খালেও বোলে কিবা হয় ভাল কি হ'বৰ কাৰণে আৰু এতিয়া আমি বেলেগ চাওঁচোন অঁ এইজোপা আমাৰ ডালিম গছ সেয়া ফুল ধৰিছে চাওক দেখিছে আৰু ইয়াৰ আগকণো খালে বোলে ভাল পেহীয়ে কৈছিলে কি কাৰণে ভাল আপোনালোকে জানিলে কমেণ্টত ক'বচোন লৈ লৈছোঁ অকণমান আহক এতিয়া আমি অঁ দুপৰটেঙা পাত লওঁ কুকুৰ চৰাইটো চাওক গ'লগৈ উৰি এতিয়া দুপৰটেঙা পাত ছিঙিম এয়া আমাৰ দুপৰটেঙা ইয়াৰ কাষতে আছে মান ধনিয়া ঠাই ভেদে বঙালী ধনিয়া বুলিও কয় কিন্তু আমাৰ ইয়াত পেহীয়ে মান ধনিয়া বুলি কয় সেইকাৰণে মান ধনিয়া বুলি জানো তাৰপিছত পৰহি কৈছিলে পেহীয়ে যে মান ধনিয়া বুলিও কয় বুলি আগতে মান ধনিয়া পেহীয়ে এই হেৰিত আঞ্জা চাঞ্জা বনালে দিয়ে তাত তৰকাৰীবোৰতো দিয়ে মান ধনিয়াৰ গোন্ধটো ভাল লাগে আৰু এতিয়া আমি যাম মধুসোলেং আনিবলৈ এইখিনি হৈছে আমাৰ মধুসোলেং কিমান বেছিকৈ বাঢ়িছে দেখিছে ইয়াৰ পৰা ল'ম কেইডাল অকণমান পাত মধুসোলেং মই কচুৰ আঞ্জাত দিলে খাই বেছি ভাল পাওঁ আপোনালোকে ভাল পায়নে তেনেকৈ খায় ইয়াৰ আগকণো খাই বোলে এইকণ সেইকাৰণে এইকণো অলপ লৈ লৈছোঁ আৰু আপোনালোকে এইটো কি বস্তু জানিলে ক'বচোন এইটো আমাৰ বাৰীত বহুত ঢেৰ হৈছে মানে এইটো কি বস্তু ক'বচোন আপোনালোকে কমেণ্টত এই গছজোপাক বোলে কপাল ফুটা শাক বুলি কয় আপোনালোকে জানিলে ক'বচোন আৰু বেলেগ নাম থাকে যদি মই নাজানো মানে কপাল ফুটা বুলি কয় বুলিয়ে শুনিছোঁ আপোনালোকে বেলেগ নাম জানিলে ক'বচোন কমেণ্টত ইয়াৰো অকণমান লৈ লওঁ শাক
এইজোপা হৈছে মালভোগ শাক, ইয়াৰো খাই বোলে। পেহীয়ে সিদিনা তুলি থকা দেখিছিলোঁ কাৰণে ইয়াৰো কেইডালমান লৈ লৈছোঁ। আপোনালোকে বাৰু এইটো খাই ভাল পায়নে? মই এইটো খাই সিদিনা ভাল নাপালোঁ ইমান, তথাপিও স্বাস্থ্যৰ কাৰণে বোলে ভাল খোৱা, সেইকাৰণে খাইছিলোঁ। আৰু আহোঁতে আহোঁতে এইজোপা কি দেখিলোঁ চাওকচোন। এইজোপা হৈছে জলকীয়া গছ। এইটো চাওক, এই গছজোপাক ফিৰিঙতি জলকীয়া বুলি কয়। এই জলকীয়াটো বহুত জ্বলা। এদিন মই খাই দিছিলোঁ, মানে মোৰ পানী খাই খাই তত পোৱা নাই। আৰু এই জলকীয়াটো দেখিছেনে? এই জলকীয়াটো ইমান ধুনীয়া চাওকচোন, গোল জলকীয়া এইটো। এই জলকীয়াটো ডাঙৰ হ'লে পকি যে যায়, তেতিয়া ৰঙা হৈ যায় যে, তেতিয়া মানে হেৰিৰ নিচিনা লাগে দেখিবলৈ, চেৰীৰ নিচিনা। আৰু এইজোপা আছে কাষতে আম গছ। ইয়াৰ আমৰ কলি হৈছে, এয়া চাওক। আমাৰ ঘৰৰ কাষতো এজোপা আম গছ আছে। সেইজোপাৰ বেছিভাগ আম বান্দৰেই খাই দিয়ে, আমি তেনেকৈ খাবলৈ নাপাওঁৱেই। মাজতে খাইছিলোঁ খালি দুটামান। আৰু তেনেকেই বজাৰৰ পৰাই আনে পেহাই। বেছিভাগ আম আমাৰ ঘৰত খাবলৈ নোপোৱাৰ কাৰণে বান্দৰে খাই দিয়ে চব। এইজোপা হৈছে মাটিকাদুৰি। এইজোপা খাই মই অকণমান ভাল পাওঁ। এইজোপাও স্বাস্থ্যৰ কাৰণে বহুত ভাল। লৈ লৈছোঁ ইয়াৰ পৰাও কেইডালমান। এইজোপা হৈছে মচন্দৰী। বহু পেটত কিবা যদি অসুবিধা হয়, ইয়াৰ পাত খালে ভাল হয়। যোৱা মাহত মোৰ পেটৰ বেমাৰ হৈছিলে, তেতিয়া পেহীয়ে ইয়াৰ পাত খুৱাইছিলে। তাৰপিছত মোৰ পেটৰ বেমাৰ ভাল হৈ গ'ল। এইজোপা হৈছে বিশল্যকৰণী। কটা চিঙাত লগালে বিশল্যকৰণী পাত, তেতিয়া তেজ বন্ধ হয়। আৰু বিশল্যকৰণীবোৰে ৰামায়ণৰ কিবা কাহিনী এটাও আছে, পেহীয়ে মোক পিছত ক'ম বুলি কৈছে। তাৰো বাৰু পিছত এটা ভিডিঅ' বনাই আপোনালোকক দিম। এইজোপা হৈছে ভেদাইলতা। পেহীয়ে এদিন আনোতে মাটিত নহ'ল, আকৌ এদিন আনিলে, আনি পেলাই টাবত দিছে, এতিয়াহে হৈছে। ইয়াৰো এটা পাত ছিঙি লৈ যাওঁ। ছিঙিব নালাগে আচলতে, তথাপিও এটা পাত লৈ লৈছোঁ। আপোনালোকে বেয়া নাপাব, মই 100 এবিধ শাক বিচাৰিব নোৱাৰিলোঁ, কাৰণ মই ইমান শাকৰ কথা নাজানো। আৰু বেলেগ এদিন মই এনেকুৱা এটা ভিডিঅ' দিম। সেই অহাবাৰলৈ মই পূৰা 100 এবিধ শাকেই আপোনালোকক ছিঙি আনি দেখুৱাম। সেইকাৰণে আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।